হাই গেছ কি খবৰ আপোনালোকক আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ সেই আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাইছে অভি ব্লগছ আৰু এতিয়া আমি যাম ৰাইজঘাট আৰু আমাৰ ইফালে আছে আমাৰ ঘৰ আৰু এইফালে আছে ৰাইজঘাট আমি ৰাইজঘাট যাম ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্মাচীত ৰখিছিলোঁ আৰু এনেকৈ আমি দুনীৰ পৰা চাইকেল লৈ যাওঁ ব'লক এনেকৈ আমি চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি দিলোঁ এইফালে এনেকৈ ফেৰুৱা পালোঁ ফেৰুৱাৰ পৰা মানে আমি চিধা চিধিয়ে যাই থাকিম মানে পূবফালেৰে যাব পাৰিলোঁ ফেৰুৱাৰ শ্ৰীমন্ত শংকৰদেৱ ঘৰ পালোহি ফেৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় আৰু সেইফালে আপোনালোকে যে শুনি থাকে ফেৰুৱা ফিল্ড সেইখনেই হৈছে ফেৰুৱা ফিল্ড আৰু ফেৰুৱা ফিল্ড কৰি থাকিলেই নহ'ব আমি যাবলৈ আহিছোঁ ৰাজঘাট ব'লক গাঁও পঞ্চায়ত এতিয়া শ্ৰী শ্ৰী আমি বিহাই গাঁও থৈ এইফালে কাটিলোঁ আৰু এইফালে কাটি অলপ গ'লে মানে ৰাইজঘাট পাম আৰু তাৰ পৰা আমি 1.5 কিলোমিটাৰ যাব লাগিব তাৰপিছত আমি পাম জেঠীমাহঁতৰ ঘৰ ব'লক জেঠীমাহঁতৰ ঘৰত যাম নেকি ভিতৰুৱা ৰাস্তাৰে আহি আছোঁ এতিয়া এইখনে ৰাইজঘাট আৰু এনেকৈ দাদাৰ চুলিটো লৈ কিবা লৈ আহিলোঁ ৰাস্তা আছে আমি যাম এইফালে জেঠীহঁতৰ ঘৰ এই ঘৰে জেঠীহঁতৰ ঘৰ পাৰিলে আমি এনেকৈ চাহ খাওঁ তাৰপিছত খাই এনেই বাটৰ দিগি ওলাই আহিছোঁ আৰু ইয়াৰ পৰা যাবলৈ ওলাইলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে ভিডিঅ'টো প্লাছ লাইক কৰিব আৰু কমেণ্ট এটা জনাই দিব কেনে পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই